NRCক লৈ ব্যৰ্থ কেন্দ্ৰীয় চৰকাৰ NRCক লৈ ব্যৰ্থ ৰাজ্য চৰকাৰ NRCত নাম নাই ভূমিপুত্ৰৰ প্ৰসংগ NRC বিদ্বেষ উচ্চতম ন্যায়ালয়লৈ যাব তৰুণ গগৈ সদ্য প্ৰকাশিত NRC সঁচাকৈ পেলনীয়া কাগজ হৈছে নেকি কাৰণ NRCক লৈ সন্তুষ্ট নহয় অসম গণ পৰিষদ NRC যিখন ওলাল সেইখন আমি সন্তুষ্ট নহয় NRCক লৈ একো লাভ নহল প্ৰতীক হাজেৰাক ভিলেইন আখ্যা বৰাকৰ প্ৰাক্তন কংগ্ৰেছী বিধায়িকা ৰুমি নাথৰ Pratik Hazla is a big defaulter. He is a villain for all Assam people. অন্যৰ কথা বাদ এবাৰ NRC প্ৰসংগক লৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ প্ৰকাশিত NRCখনক পেলনীয়া কাগজ আখ্যা দি গগৈৰ মন্তব্য NRCক লৈ ব্যৰ্থ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ কিন্তু এওঁলোকে যিভাৱে কৰিলে আজি লাখ লাখ মানুহৰ নাম আজি বাদ পৰিলে ভাৰতীয় নাগৰিক ঠিক সেইদৰে আকৌ কেক আনিবলৈ গৈ আজি কেক আনিবলৈ গৈ তেওঁলোকে অসম চুক্তি গোটেই যিখনৰ ভিত্তিৰ ওপৰত NRC কৰা হৈছে সেই ভিত্তিটোক যিটো ফাউণ্ডেশ্যন বুলি কয় সেই ভিত্তিটোৱেতো নচ্ছাত হৈ যাব কাট অফ ডেটটো ক'ত আমি সেইটোৱে আৰু সেইকাৰণেই তেওঁলোকে এইখন ভুলে সুধেৰে যা তা কৰিছে জানিছে যে এইখন কোনো কামত নাহিব হাজিকাৰ মই ভূমিকাতকৈ মই দুখ দিম কেন্দ্ৰীয় চৰকাৰক আৰু প্ৰথম কেন্দ্ৰীয় চৰকাৰ দ্বিতীয় আমাৰ কি কয় ষ্টেট গভৰ্ণমেণ্ট আজি ষ্টেট গভৰ্ণমেণ্টে নাজানে নেকি কোনখিনি দেখি কোনখিনি বিদেশী NRCক লৈ বহি থকা নাই প্ৰাক্তন মুখ্যমন্ত্ৰীৰ তৰুণ গগৈ ইতিমধ্যে NRC প্ৰসংগ সন্দৰ্ভত এডভোকেট জেনেৰেলৰ লগত কথা পাতিছে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে অকল এয়াই নহয় দিল্লীৰ আইনজীৱীৰ লগত কথা পাতি সমগ্ৰ বিষয়লৈ উচ্চতম ন্যায়ালয়ৰ মজিয়ালৈ যাব তৰুণ গগৈ আচ্ছা ফৰেনাৰ ক'বলৈনো তোমাৰ আকৌ ক'ত অধিকাৰ আছে মোক সেইটোও লাগে কি কাৰণে মোক ফৰেনাৰ ক'বা মই কথাটো হৈছে মোকতো ক'ব লাগিব সেইকাৰণে এই বিষয়ে ময়ো আজি আমাৰ প্ৰাক্তন এডভোকেট জেনেৰেল আহিছিল যে মই কিছু ফৰেনাৰ এখন চাব লাগে ময়ো চাম আৰু মই নিজেও ভাবিছোঁ দিল্লীলৈ গৈ কেইজনমান বিশিষ্ট আইনজ্ঞৰ লগত কথা পাতি যে এই ক্ষেত্ৰত দৰকাৰ হ'লে আমি সুপ্ৰিম কোৰ্টৰো কৰিম সেইকাৰণে মইতো কি কয় আলোচনা কৰি ল'ব বিচাৰিছোঁ ভিডিঅ' জাৰ্নেলিষ্ট অলকৰ সৈতে কমলেশ বৰ্মন আছাম টক্স গুৱাহাটী